হেল্ল' এভৰিৱান, এটা নতুন দিনলৈ আপোনালোকক পুনৰ স্বাগতম। আজিৰ পৰা নিজকে অলপমান বিজি কৰি ল'লোঁ, মানে গাঁৱতে থকা স্কুলখনতে জইন কৰি ল'লোঁ। যিহেতু চৰকাৰী চাকৰি এতিয়ালৈকে কপালত দেখা দিয়া নাই, তো ঘৰত বহি থাকতকৈ ভাবিলোঁ স্কুলত জইন কৰি লওঁ। ৰাতিপুৱা নিজৰ কামখিনি কৰি স্কুলত ওলালোঁ আৰু আজি প্ৰথম দিন কাৰণে দেউতাই মোক স্কুলখনলৈ থ'ব গৈছিল। শিক্ষকতা কৰাৰ অভ্যাস পিছে আগৰ পৰাই আছে। যিহেতু মই DLEDত 3খনমান স্কুলত ইণ্টাৰ্ণশ্বিপ কৰিছিলোঁ, তথাপি নতুন কিবা এটা কামত সোমালে যেনে অলপ ভয় লাগি থাকে, তো নতুন স্কুলবিলাকতো ভয় লাগিবই। নিজৰ ভাগত পৰা ক্লাছকেইটা কৰি ল'লোঁ আৰু ব্ৰেকৰ টাইমত সৰু ল'ৰা ছোৱালীখিনি ছুটি হৈ গ'ল। তাৰপিছত আমিও কিবা অলপ খালোঁ। তাৰপিছত আকৌ তেনেধৰণৰ কোনো ভিডিঅ' বনোৱা নহ'ল। শেষত একেবাৰে প্ৰেজেণ্টৰ চাইন মাৰি ঘৰলৈ আহিলোঁ। আৰু এয়া চাওক, মোক ক্লাছৰ কাৰণে মোক নতুন কিছুমান কিতাপ দি পঠাইছে আৰু এইবিলাক নিজে পঢ়িব লাগিব আৰু শিকাব লাগিব। আজিলৈ ইমানে, বাই।